নমস্কাৰ বন্ধুসকল, মই গৈ আছোঁ ডিব্ৰুগড় লাহোৱাল এক্সাম দিবলৈ। তাৰে কিছুমান ভিজুৱেল আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। অতিপাত ঠাণ্ডা কুঁৱলীৰ মাজে মাজে আমি গৈ আছিলোঁ ডিব্ৰুগড় লাহোৱাল। ৰাতিপুৱা 5 বজাতে আমি গৈছিলোঁ। নমস্কাৰ দেই। ঠাণ্ডা বহুত ঠাণ্ডা, সেইকাৰণে মুখখন উলিয়াই আছোঁ। ঠাণ্ডা পৰিছে। নাই উলিয়াব নোৱাৰোঁ। উলিয়াব বিচাৰিছিলোঁ, উলিয়াব নোৱাৰিলোঁ। মোৰ লগত গৈছিলে মোৰ লগৰ পাপু শইকীয়া। পাপু ঘৰ বৰদলনি মিছামাৰী। দুইটা আহি আছোঁ, একে ভাল লাগিছে। ব'লক। এইফালেদিয়ে আমি যাব লাগিব ডিব্ৰুগড় 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সোমাই আহে। এইটো কোলাজান হয়, নতুনকৈ চেণ্টাৰটো বহিছে। ভোকো লাগিছে, চাহ এটা কিবা অলপ খাই লওঁ। আমি আহি কোলাজান পালোহি এতিয়া, আৰু গৈ আছোঁ লাহে লাহে। ঠাণ্ডা পৰিছেতো, লাহে লাহে আহিব লাগিব। অলপ চাহ খাই লওঁ। দোকানীয়ে চাহ বনাব, দোকান খুলিছেহে। কেক চাহ খোৱাৰ পিছত আমি আকৌ পুনৰ যাত্ৰা কৰিলোঁ ডিব্ৰুগড় অভিমুখে। ডিব্ৰুগড় সংলগ্ন যিটো নতুন পথ, সেই পথটো সঁচাকৈ বিৰাট সুন্দৰ লাগিছে। আমি বগীবিল পামগৈ, অলপ দূৰ আছে। ব'লক লগে লগে। বগীবিল কি সুন্দৰ দৃশ্য। হয়তো আপোনালোক নাহিলে গম নাপাব কেনেকুৱা ধৰণৰ অনুভৱ হয়। বহুত ধুনীয়া লাগে বগীবিলৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰিৱেশ চাই। ব'লক পিছত আকৌ দেখাম, দেৰি হৈছে এক্সামলৈ। আমি আহি পালোহি লাহোৱাল কলেজ, আৰু লাহোৱাল কলেজৰ ইয়াত বহুতো কেণ্ডিডেট ৰৈ আছে, আৰু ময়ো ভিতৰলৈ যাব লাগিব এতিয়া। কেনেকুৱা ভিতৰলৈ মোবাইল নিব নিদিয়ে, গতিকে বাহিৰৰ পৰা অলপ দেখুৱাই দিওঁ লাহোৱাল কলেজটো। আপোনালোকে চাওক, আৰু মই এক্সাম দিব যাওঁ। বাই বাই। এতিয়া আকৌ লগ পাম। আৰু কেনেকৈ এক্সাম দিলোঁ ইয়াত দেখুৱাব নাপালোঁ, কাৰণ তাত মোবাইল এলাউ নাই। আনকি মোৰ আঙুঠি ফুলি তোমাৰ জাকেট, কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বস্তু ভিতৰত সোমাব দিয়া নাছিলে। মোবাইলটো বাহিৰৰ পিছৰ কথা। আৰু আনকি যিডাল আপুনি বা মই পেটি মাৰোঁ, সেই পেটিও বেল ভিতৰত ভৰাব নিদিছিলে। ল'ৰা হওক ছোৱালী হওক, কাকো দিয়া নাছিলে। একদম ঠাণ্ডাত কঁপি কঁপি এক্সাম দিলোঁ, ভাল লাগিলে। SSC GD এক্সাম আছিলে। চ' আমি এতিয়া গৈ আছোঁ ঘৰৰ অভিমুখে, কিন্তু তাৰ আগতে ডিব্ৰুগড় জগন্নাথ মন্দিৰ শুনিছে। ডিব্ৰুগড় জগন্নাথ মন্দিৰত সোমাম। পাপুৱে ড্ৰাইভ কৰিছে। চ' ব'লক মোৰ লগে লগে। আঁতৰৰ পৰা সৰুটো জগন্নাথ মন্দিৰ আমি পামগৈ এতিয়া। বাইকখন আগত ষ্টেণ্ড কৰি লওঁ। আহি আমি পালোহি জগন্নাথ মন্দিৰ। সোমাইছোঁ আৰু ৰাস্তাত দেখুৱাই আছোঁ। প্ৰথম দেখিলোহি, ধৰিব পাৰিছে ছবিটো চাই কি ছবিটোৱে কি কয়। লোহাৰ শিকলি, বসুদেৱ, দুৰ্গতি, এইটো কাৰাগাৰৰ ভিতৰত আমাৰ আপুনি চাই আছে। আৰু যেতিয়া কৃষ্ণ জন্ম হোৱাৰ আগত দেখা দিয়ে দৈৱকী আৰু বসুদেৱক, সেইটো দৃশ্য ইয়াত অংকন কৰি থৈছে। খুব সুন্দৰ আৰু এটা ভাল লগা দৃশ্য। ধৰিব পাৰিছে এইটো বসুদেৱে শ্ৰীকৃষ্ণক লৈ গৈছে, পানী একদম লৈ গৈছে। সৰ্পই বৰশী নপৰাকৈ কৃষ্ণক লৈ গৈছে।
আহি উপস্থিত হ'লোহি জগন্নাথ মন্দিৰ, ডিব্ৰুগড় জগন্নাথ মন্দিৰ। মই অলপ আঁতৰৰ পৰা দেখিছোঁ, এতিয়া সম্পূৰ্ণ দেখিব পাব এখন গেটখন। ভিতৰলৈ আমি সোমাই যাম অলপ। ইয়াত জোতা চেণ্ডেল খোলা হ'ব, চব প্ৰতিটো বস্তুৱে দেখাম আপোনালোকক। ব'লক একেলগে চাওঁগৈ। ৱাও, ভিতৰৰ পৰিৱেশ কি সুন্দৰ, বৰ ধুনীয়া লাগিছে। ব'লক ওপৰলৈ গৈ চাওঁ। এইটো হৈছে মূল মন্দিৰটো, জগন্নাথ মন্দিৰ, আৰু কাষত এই হনুমান মন্দিৰ, লক্ষ্মী মন্দিৰ, সৰস্বতী মন্দিৰ, তেনেকৈ বহু ধৰণৰ মন্দিৰ আছে। তালৈও যাম, আগত ইয়াত গৈ লওঁ। ভিতৰত মোবাইল চৌদিশটো আৰু অলপ ফুৰিলোঁ, ফুৰি আছোঁ। লগতে ভাগৰ লাগিছেগৈ, ভোক লাগিছে। ৰাতিপুৱা একো খাই নাই অহা, খামগৈ অলপ পিছত। কাষে কাষে ইয়াৰ পৰা দেখি ভাল লাগিছে, চাওক। বঢ়িয়া। প্ৰায় শেষেই হ'ল, যাওঁ এতিয়া ঘৰলৈ গৈ থাকোঁ নে কি? আকৌ দেখাম বগীবিল, আহোঁতে দেখাব নাপালোঁ কুঁৱলীৰ পৰা। নেক্সট বগীবিল, ব'লক। বেছি দূৰ নাই, অপেক্ষা কৰি থাকক। দেখিছে বগীবিল, কি খুব সুন্দৰ পৰিৱেশ। আপোনালোকে হয়তো ইয়াত নাহিলে অনুভৱ নকৰিব কিমান ধুনীয়া লাগে। ব্ৰহ্মপুত্ৰৰ মাজত ৰৈ, ব্ৰহ্মপুত্ৰৰ মাজৰ যি মনোমোহা দৃশ্য, সেয়া হয়তো ইমান ভাল লাগে। আপুনি আহিলে গম পাব। আহিব এপাক বগীবিল চাব, কণ্টেক্ট কৰিব মোক, ময়ো আহিম। কাৰণ চাই হেঁপাহ নপলায়। এই মনোমোহা দৃশ্য ভাল লাগে। বহু অপেক্ষাৰ অন্তত আমাৰ এই বগীবিলখন হৈছিলে। আগতে আমি ফেৰীত আহিছিলোঁ, ফেৰীত অহা মজাও বেলেগ, দলঙৰ ওপৰতো বেলেগ। মিছ কৰিছোঁ ফেৰীখনক। ফেৰীত যি আনন্দ, সেয়া আনন্দ এতিয়া নাই। আমাৰ সময় আগতে যিমান লাগিছিলে এতিয়া হয়তো লগা নাই। তো গতিকে তথাপিও দলংখন হ'ল, ভাল লাগিছে। তথাপিও মিছ কৰিছোঁ আমাৰ অতীতৰ ফেৰীখনত আহি যি এটা আমেজ লাগে, সেয়া সেইটো নালাগে। ব্ৰহ্মপুত্ৰ পানীৰ ওপৰে যেতিয়া চলি আহে ফেৰীখন, তাৰ পাৰৰ কাষৰ চাপৰিবিলাকৰ, কাষৰ কহুৱানীবিলাকৰ যেতিয়া ফটো তোলা হয়, ব্ৰহ্মপুত্ৰ নদীত যেতিয়া শিহুৱে জাপ মাৰে, সেইবিলাক চাই বহুত আমেজ লাগিছিলে। মিছ কৰিছোঁ সেইবিলাক। ঠিক আছে, মই অলপ চেলফি লৈ লওঁ, আকৌ আহি আছোঁ, আকৌ দেখাম আমাৰ বগীবিল। ক্ৰমান্বয়ে আহি আমি বগীবিলৰ পাৰ হ'ব লাগে, গতিকে যাবলৈ হ'ল।
বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা ঘণ্টি বাটামটো দবাই দিব। ধন্যবাদ।